আপোনাৰ সন্তানক ভাল শিক্ষা দিব বিচাৰে নেকি? কম দিনৰ ভিতৰত আপোনাৰ সন্তানক ইংৰাজী শিক্ষা দিব বিচাৰে নেকি? যদি আপোনাৰ সন্তানক ভাল শিক্ষা দিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। এই সুবিধা দিছে দবকাৰ আল ফালাহ ইংলিছ স্কুলে। যদি আপোনাৰ সন্তানক পঢ়াব বিচাৰিছে, আপোনাৰ ওচৰত টকা নাই, আপুনিও কম খৰচত পঢ়াব পাৰিব আপোনাৰ সন্তানক। অসমৰ যিকোনো ঠাইৰ পৰা এখন স্কুলত পঢ়াব পাৰিব আপোনাৰ সন্তানক, কিয়নো ইয়াত হোষ্টেলৰ সুবিধা আছে। লগতে হিন্দু মুছলিম নাই, সকলো ধৰ্মৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰিব এইখন স্কুলত। সংস্কৃত, আৰবী, ইংৰাজী আদি বিভিন্ন ধৰণৰ শিক্ষা দিয়া হ'ব এই স্কুলখনত। যদি আপুনি আপোনাৰ সন্তানক আল ফালাহ ইংলিছ স্কুলত নামভৰ্তি কৰাব বিচাৰে তেন্তে যোগাযোগ কৰক। যোগাযোগ নম্বৰ হৈছে 9707677235। প্ৰথমতে মই ক'ব বিচাৰিছোঁ, আমাৰ যিমান অভিভাৱক আছে সকলোকে মই অৱগত কৰিছোঁ যে আপোনালোকে আহক, আমাৰ আল ফালাহ ইংলিছ স্কুলত আহক, আহি আপোনালোকে তদন্ত কৰক। তদন্ত কৰি পেলাই আপোনালোকৰ ল'ৰা ছোৱালী আমাৰ ইয়াত এডমিশ্যন দিয়ক। বিশেষকৈ আমাৰ চাংমাজি, আপোনাৰ মদাৰতলি, ভগিৰাম গাঁও, ডবকা, বৃহত্তৰ ডবকা অঞ্চলৰ সকলো কাৰণে আমি আল ফালাহ ইংলিছ স্কুল নামৰ এখন আমি স্কুল কৰি আছোঁ। তেনেকৈ টোটেলি আমাৰ ইংলিছ মিডিয়াম থাকিব, ইংলিছ টু ইংলিছ থাকিব। আমাৰ ইয়াত ফেচিলিটি থাকিব, আপোনাৰ দিনীয়া থাকিব, এৰাবিক থাকিব, বাকী চব ছাবজেক্টটো থাকিবই। আপোনাৰ বুনিয়াদীৰ ভিতৰত আমাৰ দিনীয়াত থাকিব, সংস্কৃতো থাকিব। আমাৰ হিন্দু মুছলিম আমাৰ সকলোৱে আমাৰ ইয়াত এডমিশ্যন ল'ব পাৰিব। আৰু দিনীয়াত মানে আমাৰ বৰ্তমানে আমাৰ যিটো মক্তব বুলি কয়, মক্তবত বিশেষকৈ আমাৰ পঢ়া শুনা খুব কমেই হয়। 8টা-9টা বজাৰ পৰা আপোনাৰ স্কুল আৰম্ভ হৈ যায়, গতিকে ল'ৰা ছোৱালীবিলাকে স্কুলত গুচি আহে। সেই পঢ়াটো আমাৰ ইয়াত টোটেলি আপোনাৰ হ'ব। ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ 4লৈকে পূৰা এটা আমাৰ ছিষ্টেম থাকিব। এই ছিষ্টেমটোত মানে পূৰা আপোনাৰ কোৰাণ মজিদ আপোনাৰ শিকি ল'ব পাৰিব। আমাৰ মক্তবৰ পৰা হেৰিটো যেনেকৈ আপোনাৰ সংস্কৃতত ছেইম, সংস্কৃতৰ বুনিয়াদ যিটো আছে, সংস্কৃতো আমাৰ ইয়াত ক্লাছ হ'ব। সংস্কৃত ছাবজেক্টটো আমাৰ বুনিয়াদী ছাবজেক্টটো থাকিব। আৰু বাকী আমাৰ টিচাৰসকল থাকিব, আমাৰ বাহিৰৰ থাকিব, নাগালেণ্ডৰ আছে, মণিপুৰৰ আছে, বিহাৰৰো আছে। আমি বিশেষকৈ চিন্তাধাৰা কৰিছোঁ আমাৰ বৃহত্তৰ ডবকা অঞ্চলৰ কাৰণে। আৰু আমাৰ এইটো বিশেষকৈ চাংমাজি অঞ্চলৰ কাৰণে বহুত অসুবিধা হয়। আজি খুব গৰীব দুখীয়া মানুহক পঢ়াব নোৱাৰে, বাহিৰত দিব লাগে, বহুত টকা খৰচ হৈ যায়। সেইটো সুবিধাৰ কাৰণে আমি আৰু আমাৰ বন্ধুবৰ্গসকল আছে, সকলোৱে মিলি পেলাই এটা চিন্তাধাৰা কৰি পেলাই আমি নিজুটবকা মানে ষ্ট্ৰেট ফেড একেবাৰে মাৰ্কেটৰ ওচৰতে চাংমাজি ৰোডৰ ওচৰতে একেবাৰে ৰাস্তাৰ একেবাৰে ওচৰতে সকলোৰে কাৰণে সুবিধা আছে। বাকী আমাৰ গাড়ীৰ ফেচিলিটি থাকিব, হোষ্টেল ফেচিলিটি থাকিব, সকলো থাকিব। গতিকে আপোনালোকে আহক, ভিজিট কৰক। আপোনালোকে আমি কোৱা নাই, ইয়াত কৈ আছোঁ এনেকুৱা নহয়, আপোনালোকে পাৰ্চনেলি আহক, ভিজিট কৰক, জেগা ভিজিট কৰি আপোনালোকৰ ল'ৰা ছোৱালী